আৰু আজি মই মাংস বনাবৰ কাৰণে আলু লৈছোঁ, পিঁয়াজ, বিলাহী, আলু আৰু কেঁচা জলকীয়া, আৰু এইফালে লৈছোঁ এটা মিট মছলা, আৰু এইফালে চাওক মাংসখিনি ধুই কৰি ল'লোঁ ধুনীয়াকৈ। আৰু আনফালে মই কেৰাহী এখন পাতি দিছোঁ, আৰু ইয়াতে যিহেতুকে তেল দি দিলোঁ, তেলখিনি এইফালে গৰম হৈ থাকক। আৰু আনফালে মই আপোনালোকক দেখাই লৈছোঁ, তাৰমানে আগতীয়াকৈ মাংস নানাৰ আগতীয়াকৈ মানে বনাইছিলোঁ জাতিলাও, বিলাহী, মাছ, আৰু এয়া কাৱৈ মাছ দি দিছিলোঁ। আৰু এয়া চাওক কি ধুনীয়া হৈছে, ঘৰৰে সকলোবোৰ। আৰু আনফালে যিহেতুকে মোৰ কেৰাহীখনৰ তেল গৰম হৈ গ'ল, মই ইয়াতে এতিয়া আৰু এইফালে মই তেজপাত দি দিম। আৰু তেজপাতকেইটা যিহেতুকে ভজা হৈ গ'ল, আৰু ইয়াতে মই দি দিলোঁ পিঁয়াজ। এতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি মই ভালদৰে ভাজি ল'ম। আৰু ইয়াতে মই কালাৰৰ কাৰণে অকণমান চেনি ব্যৱহাৰ কৰিম। আৰু আপোনালোকে যদি চেনি কালাৰৰ কাৰণে দিব খোজে তেনেহ'লে দিব, আৰু যদি নিদিয়ে তেনেহ'লে স্কিপ কৰি দিব। আৰু এয়া চাওক পিঁয়াজখিনি ভজাৰ লগতে মই সোৱাদ অনুসৰি একেবাৰে নিমখ অকণমানো দি দিলোঁ, আৰু এইখিনি মই সম্পূৰ্ণকৈ এতিয়া ভাজি আৰু পিঁয়াজখিনি যিহেতুকে দেখিছেনে কালাৰটো কিমান এটা ধুনীয়া হৈ গ'ল। আৰু মই ইয়াতে এতিয়া দি দিম মছলাখিনি, জিৰা, জালুক আৰু আদা নহৰু যি পিচি থৈ দিছিলোঁ, সেইখিনি মই দি সম্পূৰ্ণকৈ এতিয়া মই ভালদৰে ভাজি ল'ম। আৰু মছলাখিনি যিহেতুকে ভাজি হৈ গ'ল, আৰু এতিয়া যে মই শুকান জলকীয়াখিনি ভাজি ল'ম গোন্ধ যোৱালৈকে। আৰু এয়া চাওক মছলাখিনি যিহেতুকে ভাজা হৈ গ'ল, মই ইয়াতে অকণমান দি দিছোঁ মিট মছলা, আৰু সেইখিনিও মই সম্পূৰ্ণকৈ এতিয়া ভাজি লওঁ। ভাজাৰ এইটো চাওক কালাৰটো কিমান ধুনীয়া হৈছে, আৰু যিহেতুকে মছলাখিনিও ভাজা হৈয়ে গৈছে। আৰু মছলাখিনিৰ পৰা যিহেতুকে দেখিছে কাষেদি তেল ওলাবলৈ ধৰিলে, সেইকাৰণে মই এতিয়া ইয়াতে মাংসখিনি দি দিলোঁ। আৰু মাংসখিনি এতিয়া মই ভালদৰে মছলাখিনি যাতে ভিতৰলৈ সোমোৱালৈকে মই ভাজি ল'ম। আৰু মাংসত লৰোৱাটো মেইন, যিমান লৰাব সিমানেই মছলাখিনি মাংসৰ মানে চেপে কোণে চবতে লাগি ধৰে, সেইকাৰণে মাংস বহুতকৈ লৰাই থাকিব লাগে। আৰু মাংসখিনি এতিয়া মই ভালদৰে অকণমান সময় ভাজি ল'লোঁ। আৰু ইয়াতে মই দি দিছোঁ আলু কেইপিচো যাতে সিজি যায় ভালদৰে। আৰু ব্ৰইলাৰ মাংস বনাবলৈ যিহেতুকে বেছি সময় নালাগে, সেইকাৰণে আলু কেইপিচ দিয়ে দিছোঁ। আৰু এয়া চাওক মাংসখিনিৰ কালাৰটো বহুতেই ধুনীয়া হৈছে। আৰু ইয়াতে দি দিলোঁ অকণমান হালধি। আৰু এয়া চাওক এয়া মাংসৰ পৰা যিহেতুকে তেল ওলাবলৈ ল'লে ন, আৰু ইয়াতে মই এতিয়া দি দিলোঁ 2টা বিলাহী কাটি
এতিয়া বিলাহীখিনি মই গলি যোৱালৈকে ভাজি ল'ম আৰু ভাজ খোৱাৰ পিছতে মানে হৈ যাব অলৰেডি ঠিক আছে আৰু এয়া চাওক বিলাহীখিনি ভাজি মোৰ সম্পূৰ্ণকৈ হৈ গ'ল আৰু এয়া চাওক মাংস কালাৰ আৰু এয়া চাওক মই আলু এডোখৰ এয়া এনেকৈ ভাগি চাইছোঁ আলু সিজি গ'ল আৰু মাংসটো কালাৰটো বহুতেই ধুনীয়া হৈছে অলমষ্ট মাংস মোৰ তৈয়াৰ হৈ গ'ল আৰু আপোনালোকে এনেকৈ বনাই খাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব